হে গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৰে ভালে আশা কৰোঁ সকলো ভালে আছে আৰু সুস্থ আছে আজি মই আপোনালোকক এনেকুৱা এটা ফেচ পেকৰ কথা ক'বলৈ লৈছোঁ যিয়ে আপোনাৰ স্কিনখন বগা কৰাৰ লগতে ধুনীয়াও কৰিব আৰু লগতে আপোনাৰ স্কিনখন মইশ্চাৰাইজ কৰি ৰাখিব আৰু যিসকলৰ পিম্পলছ হোৱাৰ পিছত মুখত দাগবোৰ ৰৈ গৈছে সেইবোৰো নোহোৱা হ'ব আৰু যিসকলৰ স্কিনখন বহুত বেছি ডাল হৈ গৈছে তেওঁলোকৰ স্কিনখন ধুনীয়া হৈ পৰিব আৰু এতিয়া চাওকচোন কেনেকৈনো বনালোঁ ফেচ পেকটো তাৰ বাবে মই এচামুচ কেঁচা গাখীৰ লৈছোঁ গৰম গাখীৰ নল'ব কেঁচা গাখীৰে ল'ব আৰু এচামুচ মই এল'ভেৰা জেল লৈছোঁ আৰু লাষ্ট ইনগ্ৰেডিয়েণ্টটো হৈছে এচামুচ মই ৰ'জ ৱাটাৰ লৈছোঁ এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম লোৱাৰ পাছত গোটেই মুখখনতে মই ভালদৰে ব্যৱহাৰ কৰিম কেঁচা গাখীৰ আমাৰ স্কিনৰ বাবে বহুগুণে উপকাৰী যিয়ে মুখৰ ক'লা দাগ নাইকিয়া কৰাত সহায় কৰে লগতে স্কিনখন বগা হোৱাটো সহায় কৰে আৰু স্কিনখন মইশ্চাৰাইজ কৰে কেঁচা গাখীৰে আমাৰ স্কিনখন ছফ্ট কৰে এল'ভেৰা জেল যিয়ে স্কিনৰ যিকোনো ধৰণৰ দাগ নাইকিয়া হোৱাত সহায় কৰে এল'ভেৰা জেলে চকুৰ তলৰ ডাৰ্ক চাৰ্কল নোহোৱা কৰাত সহায় কৰে ৰ'জ ৱাটাৰে স্কিনত ক্লিনজাৰ হিচাপেও কাম কৰে এতিয়া এটুকুৰা কটন বলৰ সহায়ত গোটেই মুখখনতে মই ভালদৰে ফেচ পেকটো লগাই ল'ম আৰু লোৱাৰ পাছত প্ৰায় 5 মিনিটৰ বাবে ৰাখিম আৰু তাৰ পাছত মই ঠাণ্ডা পানীৰে ভালদৰে মুখখন ধুই পেলাম এই ফেচ পেকটো সপ্তাহত যদি আপোনালোকে গোটেই কেইদিনে ব্যৱহাৰ কৰে তেতিয়াহ'লে কোনো ধৰণৰ সাইড ইফেক্ট হোৱাৰ সম্ভাৱনা নাই বহুতেই ভাল হয় স্কিনৰ কাৰণে আৰু সেয়ে এবাৰ ব্যৱহাৰ কৰি চাব আৰু এটা ধুনীয়া ৰিজাল্ট পাব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া সকলোখিনি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় আৰু এতিয়া গোটেই মুখখনতে মোৰ লগোৱা হৈ গ'ল আৰু প্ৰায় 5 মিনিটৰ বাবে ৰাখিম আৰু তাৰপিছত মই ঠাণ্ডা পানীৰে ভালদৰে মুখখন ধুই পেলাম আৰু এতিয়া চাওকচোন এবাৰ ব্যৱহাৰতে কি এটা ধুনীয়া গ্লো আহিছে চ' আপোনালোকে এবাৰ ট্ৰাই কৰি চাব চ' থেংক ইউ